কালকে মহান তোমালোকৰ পূৰ্ণ সহযোগে বহুতে দৈৱকীৰ শোভা পৰিচয় সকলোৱে হল আজি সন্তে মধুৰা ৰাজ কন্যাই বহুতে বৰা ধনখিনিৰ শোভা পাব মহান যদিও বা দৈৱকীয়া নহো আমি একে ভাতৃৰ ঘরে তথাপিতো তাই মোৰ প্ৰাণ পাব খুনার জ্ঞানী ভবাৰ কাহার মই নাজানো হরির বেদিনী নাচ শিকাৰিব কিমানদৰে বন্ধুৰ কহ অন্তনি ই আপোনাৰ মহান মহান দৈনিক সঞ্চিত যৌতুকৰ সকলো সম্পত্তি নিশ্চয় ৰাখিছে যতনা হয় আপোনাৰ নিৰ্দেশক্ৰমে 20,000 হস্তি তাৰ অর্ধেক অস্ত্র আর কত মণিমুকুতা লিগিরা লিগির সমন্বিতে যৌতুকৰ সকল সম্পদ মই ৰাখিছো যতনা তদুপৰি মহাৰাজ ওচৰতে ৰাখিছো সাজু কৰি 4 অস্ত্ৰচালিত বায়ুবেগী সুবৰ্ণ প্ৰচিত ইচ্ছা কৰিলে বহুতে দৈৱকীৰ সমিতে ৰঘুপতি পৰিয়ালখন যাব পাৰে যদুপৰি উত্তম কালকে
자기 비폭해도요 저 들어간다
কাঠির পড়াই এই মূর্খ হংস মহারাজে বীর বলে পরিচিত মারিয়া মারিয়া যুক্তি তোমার হিতাকাঙ্ক্ষী মিত্র হল তুমি বোধে তার মধ্যে অবধ করে হয় মহারাজ দৈব কি উঠিয়াই থাকিব তোমাৰ ৰাজা একে অনিষ্ট হব পৰস্পৰে বিৰোধী কৰিছিল দিয়ান দৈবকীৰ প্ৰাণ ভিক্ষা দান তাৰ পৰিৱৰ্তে মহাৰাজ দৈবকীৰ গৰ্ভতা সকলো সন্তান যি মুহূৰ্ততেই ভূমিষ্ঠ হব তাৰ পিছতে এজন এজন কৰি আনি দিম তোমাৰ লগত হত্যা কৰি কি হব হব তুমি সাৱধান নিশ্চিতভাৱে মুক্তি ধৰি শক্তিধৰ নৰপতি কৰি প্ৰজাতি আশ্ৰিত দৈব আমাৰ ধৰা প্ৰবল শক্তিৰে তুমি আপোনিষ্ঠৰে প্ৰতি মুহূৰ্ততে কাঢ়ি দিব পাৰা জিভা থাকে সকলো পাবা তথাপিও কওঁ শুনা হয় মিছা কথা নকওঁ তথাপি প্ৰাণান্তেও প্ৰতিজ্ঞা পালে দেৱী প্ৰতিষ্ঠিত হয় গৈ দুজনে সামরিক নেত্রে সিন্ধুর নিজ অন্তমল বলা বই প্রস্তুত থাকে